ব্রহ্মাদি দেব মানে অমৌনে আছে চাই ইমতে রাইবুহর নপান্ত পাই হরি হরি কিনু ভৈল হর হর বিলায় অনন্ত বিষাদ সিদ্ধ মুনি সাই সাই তিলে কু বিশ্রাম নাই হইলন্তয় তুর যথা জান্ত তথা আগ ভেন্তে বিখাখুর হরে কুঠান নেদে হিয়াৱে রাইবার শ্বেত দ্বীপে গৈলাক্ষীৰ সাগৰ পাৰ। কৃষ্ণ আজি দশম স্কন্ধত বিকাসুৰৰ কাহিনীটো কৈ আছে। প্ৰথমতে গংগা পাৰত পৰীক্ষিত ৰজাই শুকদেৱক প্ৰশ্ন কৰিলে, কল্যাণ কৰক, সৌভাগ্যৱতী হওক, আয়ুষত বিঘিনি শূন্য কৰক, মনৰ বাঞ্ছা পূৰ্ণ কৰক। কৃষ্ণ হে গুৰুদেৱ, বিকাসুৰ এজন মহাদৈত্যপতি ৰজা। তেওঁ প্ৰভু ভগৱন্ত শিৱৰ পৰা বৰ লৈ শিৱক কিয় লৰোৱাবলগীয়া হ'ল আৰু সদৌ শেষত তেওঁ নিজৰ মূৰত নিজে হাত দি কেনেকৈ ভস্ম হ'বলগীয়া হ'ল, এইকণ কাহিনী মোক বুজাই দিলে বৰ শান্তি পাম। এই তেতিয়া গংগা পাৰত শুকদেৱে আজি পৰীক্ষিতক কৈছে, ধন্য ধন্য ৰজা পৰীক্ষিত, তুমি বৰ সুন্দৰ প্ৰশ্ন কৰিলা। এইবোৰ প্ৰশ্নৰ উত্তৰ মই দি যাম আৰু মৰ্ত্যত পৰি ৰ'ব। কলিত যিসকল লোকে এইবোৰ প্ৰশ্ন পায় নিজকে আকুলি ল'ব জানিব, এইবোৰ উত্তৰ মোৰ উত্তৰবোৰৰ বাক্যবোৰ মানি ল'ব পাৰিব, সেইসকলে ইহকালে পৰকালে শান্তি পাব আৰু প্ৰভু ভগৱন্তক লাভ কৰা সুবিধা পাব। এই ভস্মলোচন সদৌ শেষত নাম হ'ল তেওঁৰ ভস্মলোচন। প্ৰথমতে তেওঁৰ নাম আছিল বিকাসুৰ। যেতিয়া বিকাসুৰে বনৰ মাজত তপস্যা কৰিছিলে, অং নম শিৱায়, অং নম শিৱায়, এই যাওঁতে 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 বহুত দিন গুচি গ'ল। তথাপি তেওঁ শিৱক মানে দেখা দেখি বা ভেটা ভেটি হ'ব পৰা নাই। কৃষ্ণ ঈশ্বৰে কৃপা কৰক, কল্যাণ কৰক, আয়ুষত বিঘিনি শূন্য কৰক, মনৰ বাঞ্ছা পূৰ্ণ কৰি সৌভাগ্যৱান হওক, সৌভাগ্যৱান হওক, সৌভাগ্যৱান। গোবিন্দ। তেতিয়া সদৌ শেষত বিকাসুৰে নিজৰ শৰীৰৰ মাংস কাটি কাটি শিৱৰ নামত তাৰমানে তেওঁ মানে তপস্যা কৰি আছে। নিজৰ শৰীৰৰ মাংস কাটি সদৌ শেষত যায় যায় তেওঁৰ শৰীৰৰ মাংস নাইকিয়া হৈ গ'ল, তেওঁ নিৰুপায় হৈ গ'ল। তথাপি শিৱ তুষ্ট হোৱা নাই বা শিৱই দেখা দেখি কৰা নাই। সদৌ শেষত থিৰাং কৰিলে, এইবাৰ ঘাঁহ মাৰি মই ডিঙিটোকে কাটি মূৰটো দি বোলে মানে আহুতি দিম যজ্ঞত। এই বুলি যেতিয়া অস্ত্ৰ লৈ তেওঁ নিজৰ ডিঙিটো নিজে কাটিব ওলাল, সেই সময়ত আহি শিৱই খাউতকৈ হাতত ধৰি ক'লে, হেৰা বিকাসুৰ,
তোমাক কি বৰ লাগে কোৱা, তুমি গোটেই শৰীৰৰ মাংসবোৰ কাটি কাটি শেষ কৰি দিলা, হয়নে? আৰু এতিয়া তুমি নিজৰ মূৰটো নিজে কাটি দিব ওলাইছা, ইমানেই তোমাৰ মানে হৃদয়ত মানে দুখ আহিল বা বেজাৰ আহিল। গতিকে তুমি কোৱা তোমাক কি বৰ দিব লাগে, মই দিম। এই তেতিয়া বিকাশুৰে কৈছিলে মোক অমৰ্ত বৰ দান দিয়া। তেতিয়া শিৱই ক'লে অমৰ্ত বৰ কাকো দিয়া নহয়, কাৰণ কি জানে, এই মৰ্ত্যত যিসকল লোকেই জন্ম ল'ব তেওঁলোকৰ মৃত্যু অনিবাৰ্য। গতিকে অমৰ্ত বৰ দিব পৰা ক্ষমতা মোৰ নাই, তাৰ বাহিৰে কি বৰ লাগে তুমি কোৱা। এই তেতিয়া বিকাশুৰে ক'লে তেনেহ'লে এনেকুৱা এটা বৰ দিয়ক, মই যাৰ মূৰতে হাত দিম সেই লগে লগে যাতে ভস্ম হৈ যায়। তেতিয়া শিৱই তথাস্তু বুলি ক'লে, আৰু তথাস্তু বুলি কোৱাৰ লগে লগেই মানে শিৱ বিদায় ল'ব ওলাল। আৰু ইতিমধ্যে দেৱঋষি নাৰদে দেখিলে কথাটো সৰ্বনাশ হ'ল। বিকাশুৰ এজন মহাদৰ্পিষ্ট অহংকাৰী গৌৰৱী হয়, আৰু তেওঁক যে শিৱই এইটো বৰ দিলে বৰ ডাঙৰ কথা কৰিলে, কাৰণ তেওঁ যাৰ গাতে মূৰত হাত দিব সেই ভস্ম হ'ব, এইটো বৰ বৰ বেয়া বৰ দিলে। আৰু লগে লগে এই বৰটো পাই আজি বিকাশুৰে দমদমাই উঠিছে, তেনেহ'লে স্বৰ্গ মৰ্ত্য পাতালত মোৰ লগত কোনেও সমকক্ষ হ'বই নোৱাৰে, কাৰণ যিয়েই মোৰ ওচৰলৈ আহিব তাৰ মূৰতে হাত দিয়াৰ লগে লগে সি ভস্ম হৈ যাব। গতিকে মোৰ অস্ত্ৰ প্ৰয়োজন নাই, শস্ত্ৰ প্ৰয়োজন নাই, আৰু যুদ্ধ কৰাও মোৰ প্ৰয়োজন নাই। গতিকে অতি সুন্দৰ বৰ মোৰ লোৱা হ'ল বুলি যেতিয়া তেওঁ এই কথাকণ নিজক নিজে ক'ব লাগিল, এই তেতিয়া দেৱঋষি নাৰদে দেখিলে কথা সৰ্বনাশ হ'ল। স্বৰ্গ মৰ্ত্য পাতালত সকলোকে নাশ কৰিব। এতিয়া লগে লগে আহি দেৱঋষি নাৰদে বিকাশুৰক ক'লে, হেৰা ৰজা, তুমি বৰটো ল'লা সঁচা, কিন্তু বৰটো দিলেও এই বৰটো সঁচা হয়নে মিছা হয় তুমি কিবা প্ৰমাণ কৰি পাইছা জানো? তুমি যে ইমান দপদপাই আছা, সকলোৱে মূৰত হাত দিম আৰু সকলোকে মই নাশ কৰিব পাৰিম, তুমি জানো বৰটো সঁচা নে মিছা প্ৰমাণ কৰিছা? শিৱ এজন হ'ল ভাং খাই ফুৰা, মা ধতুৰা পাত খোৱা, শ্মশানে ঘূৰি ফুৰা, নিজকে তেওঁ নিজে চিনি নাপায়। কৃষ্ণ ঈশ্বৰৰ কৃপা কক, কল্যাণ কক, আয়ুষত বিঘিনি শূন্য কক, সৌভাগ্যৱতী হওক, মনোবাঞ্ছা পূৰ্ণ কক। তেনেহ'লে তেওঁ নিজৰ দেহটোৰ কথাখিনি নিজে বুজি নাপায়, শ্মশানৰ ভস্ম ধূলা কিছুমান গাঁৱে গাঁৱে সানি লৈ ঘূৰি ফুৰে, আৰু তেওঁ দিয়া বৰটো সঁচা হ'ব বুলি তুমি তাকেই সঁচা মানি দপদপাই আছা যে। এই তেনেহ'লে কি কৰিম মই দেৱঋষি? তেতিয়া দেৱঋষি নাৰদে ক'লে তুমি বৰটো প্ৰমাণ কৰিছোৱা, প্ৰমাণ যদি হয় তেতিয়া তুমি এইবোৰ বকিব পৰাটো বা বকাটো ভাল হ'ব, কিন্তু প্ৰমাণ নকৰাকৈ তুমি মানে তিনিটোলৈকে মই নাশ কৰিম, সকলোৰে মাথাত হাত দিম, এইবোৰ কোৱাটো তোমাৰ ভুল হৈছে। তেনেহ'লে মই ক'ত প্ৰমাণ কৰিম? তুমি জেগা পোৱা নাই বোলে? নাই নহয়, তুমি শিৱক ৰখাই দিয়া, শিৱৰ মূৰতে হাত দি তুমি প্ৰমাণ কৰা বৰটো সঁচা দিলে কিবা মিছা দিলে। লগে লগে বিকাশুৰে শিৱক ক'লে, প্ৰভু অকণমান আপুনি ৰখচোন। শিৱ ৰৈ গ'ল, ৰোৱাৰ লগে লগে কৈছেগৈ, আপুনি যিটো বৰ দিলে এই বৰটো সঁচা নে মিছা মই বুজিব পৰা নাই। শিৱই ক'লে পাছত বুজিবা। বোলে নহয় নহয়, মই বৰটো হয় নে নহয় প্ৰমাণ কৰি চাব লাগিব। প্ৰমাণ মানে তোমাৰ মাথাত মই হাতটো দি প্ৰমাণ কৰি চাম। এই বুলি কোৱাৰ লগে লগেতো শিৱ ভয় খাই উঠিলে, কথা সৰ্বনাশ হ'ল। শিৱই দিয়া বৰটো ই মিছা হ'ব নোৱাৰে। তেতিয়া লগে লগে যেতিয়া শিৱৰ মাথা এই তদুপ আজি দেৱঋষি নাৰদে মানে বিকাশক পিঙাই দিলে। শিৱই যাক এটা ভাল বৰ দিবা নেজানে, শিৱই কুমলীয়া ভাঙোনেৰে কুমলীয়া ভাঙো খাই কুমলীয়া ধতুৰা চাত ফুৰোঁতে তোমাক কি বৰ দিলে, সঁচা নে মিছা নে তাৰ কোনো আঁতৰি নাই। গতিকে আমাৰ ল'ৰা ছোৱালী, যুৱক যুৱতী প্ৰজন্মসকল, এদিন এজন মানুহ বা এগৰাকী মানুহৰ ওচৰত আপুনি সেৱা এটা যাচি চাব, যদি সেইজনে এটা আশীৰ্বাদ দিব আপোনাক নেজানে, আৰু দুনাই সেইসকল মানুহ সেৱা কৰি ফৈদা নাই, হয়। গতিকে সেৱাৰ মূল্য আছে, সেৱাৰ মূল্য আছে। সেৱা কৰাৰ লগে লগে সিজনৰ মুখৰ পৰাও কিবা এটা ভাল শুভবাণী বা আশীৰ্বাদ আহিব লাগিব। এই কথাখিনিকে আজি ভাগৱতে
তিনি প্ৰকাৰে আমাক বুজাই আহিছে। প্ৰথম প্ৰকাৰটো বিশ্বত বুজাই গৈ আছে পৰীক্ষিত ৰজা শুকদেৱে বিশ্বৰ কাহিনী। 2 নম্বৰত আমাক বুজাই গৈ আছে দেহ ভাগত, এই লোকসকল দেহে যিমান ভাগৱতে কিমান, ভাগৱতে যিমান দেহে সিমান। আৰু 3 নম্বৰত আমাক বুজাই আছে ভাৰ্যা পুত্ৰ ল'ৰা ছোৱালী সংসাৰখনৰ মাজত আমি কেনেকৈ ব্যাকুল হৈ আছোঁ, ধন ধান পুত্ৰ ভাৰ্যাৰ লগত ব্যাকুল হৈ এই পৃথিৱীখনত কেনেকৈ আমি হৰিক চিনি নোপোৱা হৈ গৈ আছোঁ, এই কথাখিনি আমাক বুজাই আছে। গোবিন্দ গোবিন্দ কৃষ্ণ। হে ৰাম যথাতয়া সন্ত ভগ বন্ত সনাতন ভকত জনৰ গতি কল্যাণ প্রভু নারায়ণ বঢ়িয়া। অরাভর গুণে মনোহর ধান অনুপম বৈকুণ্ঠ বলিয়া যাক কহয় পুরাণ যাক পাইলে সংসাৰত অনাহিনী বহতন যাক বিষ্ণু ৰূপে ভোগ ভুঞ্জ ভক্ত জন হেন শ্বেত দ্বীপে যাই প্ৰবেশিলা হৰ দূৰতে দেখিলা তাক প্ৰভু গদাধৰ। এতিয়া আমাক দেখুৱাইছে সেই লোকসকল আজি শিৱই বিকাশৰ পৰা ৰক্ষা নোপোৱা হ'ল। স্বৰ্গ মৰ্ত্য পাতালত পলাই সাৰিব নোৱাৰি ক'লৈ লৰ মাৰিছে? বিষ্ণুপুৰলৈ। বিষ্ণুপুৰ কাক কয়? আমাক মানে বিশ্বত দেখুৱাইছে এখন স্বৰ্গ। স্বৰ্গৰ ওপৰতো ক'ৰবাত বিষ্ণু নগৰ এখন আছে বা স্বৰ্গৰ ওপৰতো ক'ৰবাত বৈকুণ্ঠ নগৰ এখন আছে। কিন্তু আমাক ভাগৱতে দেহ মাৰ্গত দেখুৱাইছে সেই লোকসকল আমি সেইখন কল্যাণ হওক, শিক্ষিত জ্ঞানী হওক, পণ্ডিত হওক, সৌভাগ্যৱান হওক, সৌভাগ্যৱান। আমি সেই স্বৰ্গৰ ওপৰত কোনখিনিত বিষ্ণুপুৰ বা বৈকুণ্ঠপুৰ আছে আমি তাক দেখা নাই। আৰু আজি বৈকুণ্ঠপুৰৰ কথাখিনি ভাগৱতে ক'লে গংগাৰ পাৰত শুকদেৱে পৰীক্ষিতক কৈ আছে বিষ্ণুপুৰ বুলি কোৱা জেগাখিনি এনেকুৱা য'ত বহিলে কেৱল আনন্দহে পোৱা যায়, দুখ অশান্তি তাত আহিব নোৱাৰে, তাকে কয় বিষ্ণুপুৰ। এতিয়া আমি এই সামাজিক যদি আমি সকলোতে আমি চাওঁ তেনেহ'লে আমাৰ বৈকুণ্ঠপুৰ কোনখন জানে? এইখনে আজি মহাবৈকুণ্ঠপুৰ, য'ত মহাভাগৱত চলি আছে, য'ত সাধুগুৰু ভকত ভকতনীসকল উপস্থিত হৈ একান্তচিতে ভাগৱত শুনি আছে। ইয়াতকৈ ডাঙৰ বৈকুণ্ঠপুৰ বা বিষ্ণুপুৰ এখন ক'তো নাই, হয়। কিন্তু এইটোৱে আকৌ আমাক ভাগৱতে আজি দেখুৱালে আমাক সাধন লাগিব। এইখন বিষ্ণুপুৰ বা এইখন বৈকুণ্ঠপুৰত ঘূৰিবৰ কাৰণে পাবৰ কাৰণেও পূৰ্বৰ জন্মৰ পুণ্যৰ ফল আমাক লাগিব, হয়নে? ঘোষাত মাধৱদেৱে লেখা নাই যাৰ পুণ্য আছে সখ্যাত সিটোজনে কাণ পাতে কৃষ্ণৰ কথাত। পূৰ্ব জন্মৰ যাৰ গাত পুণ্যৰ ফল আছে সেইসকলেহে একান্ত চিতে শাস্ত্ৰ ভাগৱত শুনা ধৈৰ্যকণ থাকিব।
সেইকাৰণে প্ৰথম পৰীক্ষিত ৰজাৰ ৰাজ কাৰেঙত যেতিয়া হুলস্থুলৰ পৰিৱেশ হ'ল, সিংহীমুনিয়ে অভিশাপ দিলে 7 দিনৰ ভিতৰত তক্ষকনাগে দংশন কৰিব। আৰু তেতিয়া সকলো ঋষি মুনিসকলে যিবোৰ পৰামৰ্শ দিলে, তেতিয়া পৰীক্ষিত ৰজাই কৈছিলে এইবোৰ আপোনালোকৰ পৰামৰ্শবোৰ মোৰ মনোগ্ৰাহী নহ'ল। গতিকে মই এতিয়া 2টি প্ৰশ্ন দিওঁ। 2টি প্ৰশ্ন বিচাৰিছিলে, কি উত্তৰ বিচাৰিছিলে। এটা প্ৰশ্ন হ'ল সাপে খাপ, মই কেনেকৈ সাপ নেদেখিম। আৰু আনটো প্ৰশ্ন হ'ল মই মৃত্যু হ'ম, মৃতকৰ যান্ত্ৰণা কেনেকৈ নাপাম, হয়নে? এই তেতিয়া 60,000 মুনিয়ে এই 2টা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে। সেই সময়ত ব্যাস মুনি আহি কৈছিলে, হেৰা ৰজা তুমি চিন্তা নকৰিবা, এই 2টা প্ৰশ্নৰ উত্তৰ মই দিম। হয়, তাৰমানে তুমি যদি 7 দিন গংগাৰ পাৰত একেৰাহে ভাগৱত শুনি থকা, তেনেহ'লে তোমাক সাপে খাব, সাপ নেদেখিবা, মৃত্যু হ'বা, তুমি মৃতকৰ যান্ত্ৰণা নাপাবা। হয়, এয়াই হ'ল বৈকুণ্ঠপুৰ। সেইকাৰণে আমাক কয় যে এই বৈকুণ্ঠপুৰখন পাবলগীয়া হ'লেও পূৰ্বজন্মৰ পুণ্য ফল লাগিব। হয়, এই তেতিয়া শুকদেৱক মাতিছিলে, মাতাৰ লগে লগে শুকদেৱক ব্যাসদেৱে কৈছিলে, পুত্ৰ তোমাৰ গৰ্ভত 18,000 ভাগৱতৰ শ্লোক আছে। এই 18,000 ভাগৱতৰ শ্লোক মোৰ গৰ্ভতে তোমাক 18 বছৰ ৰাখি পঢ়াই শুনাই পাৰ্গত কৰা হ'ল। গতিকে এতিয়া তুমি গংগাৰ পাৰত 7 দিন পৰীক্ষিত ৰজাক এই 18,000 ভাগৱতৰ শ্লোক শুনোৱাই ৰজাক গতি দিয়া। এই তেতিয়া শুকদেৱে কৈছিলে, হে পিতৃ মোক ইমান দায়িত্ব নিদিব, কাৰণ মোৰ গৰ্ভত 18,000 ভাগৱতৰ শ্লোক আছে সঁচা। মই এজনী গাই খীৰাওঁতে যিমান সময় লাগে, এটা জেগাত মই সিমান সময়হে ভাগৱত ক'ম। এই তেতিয়া ব্যাসে সুধিলে কাৰণটো কি? তেতিয়া শুকদেৱে কৈছে, পিতৃ কাৰণটো এইটোৱে, কলিত লোকসকলে সিমান সময়হে ভাগৱত শুনাৰ ধৈৰ্য থাকিব, তাৰ ওপৰত ধৈৰ্য নাথাকে। তাৰ প্ৰমাণ এতিয়া আপোনাসকলে পাইছে, খুব বেছি 2 ঘণ্টা 2.5 ঘণ্টা ভাগৱত শুনা আমাৰ মানুহবোৰৰ ধৈৰ্য আছে। তাৰ পাছত পিলিঙা পিলিঙি চিলিঙা চিলিঙি লাগিবই। মই আৰু সদায় ভাগৱতত ফুৰি আৰু গম পাই গৈছোঁ নহয়। কিন্তু 2.5 ঘণ্টা লৈ দেখিব একেৰাহে একে কাণে একে মুখে একে চকুৱে মানে ধুনীয়াকৈ শুনি আছে। আৰু তাৰ পাছত যেতিয়া দেৰি হৈ যাব, কাৰোবাৰ পানী পিহাই ধৰিব, কাৰোবাৰ তামোল খাবাই মন যাব, কাৰোবাৰ চাহ খাবাই মন আহিলে, কাৰোবাৰ 2টা হামিয়ে আহিলে, হয়নে? তেনেকৈ মন কৰিবচোন আহে, তাৰমানে ধৈৰ্যটো হাৰা হয়। এইটো কথা মই কোৱা নহয়, শুকদেৱে এই আজি বহু হাজাৰ বছৰ আগত কৈছিলে কলিৰ নৰসকল। গতিকে এই কলিৰ নৰসকলে এই কলি যুগত ভাগৱত শুনাৰ ধৈৰ্যটো কাৰ থাকিব জানা? যাৰ পূৰ্বজন্মৰ পুণ্য সঞ্চয় আছে, সেইসকলে ভাগৱত গোৱা কোৱা শুনাৰ ক্ষমতাটো তেওঁলোকৰহে থাকিব। বাকীবোৰে ক'ব নোৱাৰে। বাকীবোৰে মন কৰিবচোন, এনেধৰণৰ মানুহ পাইছোঁ মই, 2 ঘণ্টা 1.5 ঘণ্টা বহাৰ পাছত ক'ব কঁকালটোহে বিহাইছে, ভৰি দুখনে বিহাইছে, আঁঠু 2টাহে বিহাইছে, হাহাকাৰ ছুটি যায়। কিন্তু ক'ত? আমিতো আপোনালোকৰ পাৱাৰ ধূলিলৈ একেৰাহে 14 ঘণ্টালৈ বহা আমাৰ এইবোৰত আমাৰ অভ্যাস হৈ গ'ল। আমি বহি থাকিলে আমাৰ হাত ভৰিও নিবিহায়, গাও নিবিহায়, আঁঠুও নিবিহায়। উঠি যোৱাৰ পাছত বিহুৱাটো বেলেগ কথা বাৰু নহয়। গতিকে আজি আমাক এই 2টা ভাগে বুজাই গৈ আছে। গতিকে এইটো জন্মত মনুষ্য জন্ম পাই আমি যেতিয়া এইকণ সুবিধা পাইছোঁ, সেই মনুষ্যসকল, উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল নিজকে আনন্দ কৰিবা, বাহ মোক যে মনুষ্য জন্ম দিল, কি ধুনীয়া জন্ম এটা দিল নহয় বাৰু। এতিয়া মনুষ্য জন্ম দিয়াৰ কাৰণে মন কৰিবচোন, আপোনালোকে ধুনীয়াকৈ ভাগৱত শুনি থাকক। খন্তেকৰ পাছত হয়তো মানে ৰুটি চব্জি আপোনালোকৰ ওচৰলৈ কোনোবাই নিবই। আপোনালোকে বিচাৰি ফুৰিবলগীয়া নাই, কোনোবাই আহি দিব আহি নিজে, হয়। আৰু বোলে চাহ একাপ খাওঁ বুলি পেলাই হামি হিকটি মাৰি থাকিবলগীয়া নাই। টাইম মতে কোনোবা 2জনে যায় চাহ দিবগৈ, হয়নে? ঈশ্বৰৰ মহিমা, কৃষ্ণৰ মহিমা। গতিকে আমাক কৈছে, সেই লোকসকল একান্ত চিতে আমি যদি এতিয়া ভাগৱত শুনি পুনৰ কৃষ্ণ ঈশ্বৰৰ কৃপা কৰ, কল্যাণ কৰ, পুত্ৰবুদ্ধি স্বামীকৰ ক্ষেত্ৰ সৌভাগ্যৱতী। যদি আকৌ এইটো জন্মত আমি মনুষ্য জন্ম পোৱাৰ কাৰণে এইকণ সুবিধা এটা পাইছোঁ ন বাৰু।
যদি কেনিবাকৈ মনুষ্য জন্ম নিদি যদি মোক বৰ গাহৰি জন্ম এটা দিলে হয়, বৰ এডাল গাহৰি যদি জন্ম দিলে হয়, এতিয়া আপোনালোকৰ মাজত থাকিব দিলে হয়নে মোক? নিদেই। ক'ৰবাত যায় মস্ত বৰকচু এটা খাই থাকিবলগীয়া হ'ল হয়নে? এতিয়া মন কৰকচোন বাৰু, ৰুটি চব্জিয়ে বনাওক বা খিচিৰিয়ে বনাওক ভকতনীসকলৰ কাৰণে। ইয়াত কোনোবা দিনা কোনোবাটোৱে কোৱা শুনিছেনে, এইখিনিতেতো কেইবাঘৰতো গাহৰি আছে নহয়, সিহঁতকো অলমান দেগৈ দেই গাহৰিকেইটাই খাক, কয়নে? নিদেই। গতিকে মনুষ্যৰ জন্মটো 4 মুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠ জন্ম বুলি কৈছে আমাক। কিন্তু শ্ৰেষ্ঠ জন্ম বুলি যদি আমি গপচত বহি থাকোঁ নহ'ব। আমি কাই মন বাইক এক কৰি প্ৰভু ভগৱন্তৰ নাম কোৱা শুনাৰ যদি সুবিধাকণ লওঁ, তেনেহ'লে নিশ্চয় আমাৰ কামত আহিব। এইকণ কথাকে আজি গংগাৰ পাৰত শুকদেৱে পৰীক্ষিতক বুজোৱা মানে আমাকহে বুজাই গৈ আছে। গোবিন্দ হেৰা বিকাশুৰে দেখে ভয়ে পলান্ধ দেখিতে তীখনে তাকো জানিলা মুৰাৰী অৰামুখুৰক মুহিবাক যুগ ধৰি ভৈলাব তুৰূপ ভক তৰ ভয় হাৰি অজিনয়ুতৰি গলে হুকৰ মেখলা দণ্ড কমণ্ডলু কৰে জল যায় নিজ তেখে অগ্নিসম কৰন্ত প্ৰকাশ লাখে লাখে যাই টান চাপিল পাখ। এতিয়া বিষ্ণুপুৰৰ পৰা প্ৰভু ভগৱন্তই দেখি অবাক লাগি আছে চাই, বাপৰে শিৱ আজি এনেকৈ লৰ মাৰি মাৰি ঘামি তাপি মানে একদম হাহাকাৰ হৈ আছে। আৰু কৃষ্ণ ঈশ্বৰে কৃপা কৰক, কল্যাণ কৰক, আয়ুষত বিঘিনি শূন্য কৰক, মনৰ বাঞ্ছা পূৰ্ণ কৰক। কৃষ্ণ বঢ়িয়া। প্ৰভু ভগৱন্ত অবাক লাগিছে, কি হ'ল শিৱ? আৰু পাছত দেখেই বিকাশুৰে লৰুৱাই লৈ ফুৰি আছে। যাওঁতে 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 আজি শিৱৰ এনেধৰণৰ হৈ গৈছেগৈ, সৰ্বনাশ হৈছেগৈ। শিৱই দৌৰ মাৰিব নোৱাৰা হৈ গৈছে আৰু অসুৰো ভাগৰুৱা হৈ মানে দৌৰাবলগীয়া হৈছেগৈ। মন কৰিবচোন, এহাল মহে যেতিয়া দগৰি যুঁজি থাকেই, যেতিয়া দেৰিলৈ যুঁজিব, লৰ মাৰাটোও বেছি লৰ মাৰিব নোৱাৰে, লৰুৱাই নিয়াটোও বেছি লৰুৱাই নিব নোৱাৰে। এই তদুপ আজি বিকাশুৰ আৰু শিৱৰ মাজত এইটো কাহিনী হৈ গৈছেগৈ। শিৱও লৰ মাৰিব নোৱাৰা হৈছেগৈ। কল্যাণ কৰক, আয়ুষত বিঘিনি শূন্য কৰক, মনৰ বাঞ্ছা পূৰ্ণ কৰক, সৌভাগ্যৱতী হওক, সৌভাগ্যৱতী হওক, কল্যাণ কৰক, আয়ুষত বিঘিনি শূন্য কৰক। কৃষ্ণ তেতিয়া প্ৰভু ভগৱন্তে লগে লগে চিন্তা কৰিলে, শিৱ এনেকুৱা দুৰ্ঘোৰ বিপদত পৰিল, আৰু শিৱক যদি মই এই দুৰ্ঘোৰ বিপদত নাবাচাওঁ তেনেহ'লে তিনি তুলক মানে নাশ হৈ যাব। লগে লগে প্ৰভু ভগৱন্তই বটু বুলি কৈছে, তাৰমানে এটা কটীয়া মটীয়া ব্ৰাহ্মণ হৈ গ'ল, ল'ৰা বামুণ, দেখাই শুনাই বৰ সুন্দৰ, গোটেই চাপৰ পোৱালি বামুণ হয়। আৰু লগুণ চগুণো দেখুৱাইছে, মানে সকলো পিনে চেলেং ৰামৰামী কাপোৰ এডোখৰ লৈ দৌৰ মাৰিছে। মানে পোৱালি বামুণটো ক'লৈ দৌৰ মাৰিছে? অৰ্থাৎ শিৱৰ ওচৰলৈ দৌৰ মাৰিছে। দেখিছে বিকাশুৰে মানে শিৱক লৈ আহিছে। শিৱৰ হাহাকাৰ নহয় হয়। ক'ৰবাত তেলাঙনি খাই যায়, দুগুৰি লৰ মাৰিলি মন কৰিব, সতমূৰা খাই যায় নহয় কত। আজি শিৱ সতমূৰা খাই গৈছেগৈ। এয়া নিজে বৰ দি নিজে বিপদত পৰে। সেইকাৰণে আমাক কৈছে, সেই লোকসকল চাই চাই বুলিবা বাট, দেহৰ ভিতৰত আছে খালে বামে পিছলি পৰিবা তাত। আমাৰ মানুহ মন কৰিব, কাৰোবাক ৰক্ষা কৰিব যাওঁতে কোনোবা ঘোৰ বিপদত পৰি যায়গৈ
হয়নে? হয়। আৰু বিপদত পৰিও কিছুমানে হাৰ নামানে দেই। এটা ল'ৰাই মানে এদিন যায়, সেনেকৈ লৰ মাৰি গ'ল, সিটোৱেও লৰাই আনিলে, লৰ মাৰি যাওঁতে শিল এথোপাত পৰি পেলাই সতমৰা খাই পৰিলেগৈ। এটাই কৈছে তেতিয়া, হা শিলত পৰিলি বৰ দুখ পালি চাগে ন? সি আকৌ উঠিয়ে কি কৰি জানো, হেই একো দুখ পোৱা নাই, মোৰ আগতে বল খেলোৱা অভ্যাস আছে, মই নিজে মাৰিছোঁ আকৌ। মোৰ আগতে বল খেলোৱা অভ্যাস আছে, মই নিজে মাৰিছোঁ। বা সি কম ফাঁকিটো দিছেনে? হয়নে? এক কৃষ্ণ সহায় কৰিব দিয়ক। গতিকে কিছুমান মানুহে হাৰ নামানে, কল্যাণ কৰক আইসদুখিনি শুনি নব। হয়, কিছুমানে নিজে বৰ দুখ পালেও নিজকে হাৰ নামানে। এজন মানুহ মানে আঁঠুৱা পানীত আহি ৰাস্তা গড়তে আমাৰ মাটিবৰতৰ কাহিনী কৈছোঁ দিয়ক, আজি বহুত বছৰ আগত। মানে সি পিছল খাই পৰিলে পানীত, পৰাৰ লগে লগে ওচৰত থকা 10-12টামান আইসকল বোপাইসকলে মানে চবেই হাঁহিলে। সি আকৌ দপদপাই উঠিছিল, সেই মই এদিন পৰোঁতে হাঁহ, এইখিনিত মাষ্টৰে সদায় সদায় পৰে, তাৰ বুলি কোনেও নাহাঁহ। হয়ো, মাষ্টৰটো পঢ়োঁতে কিন্তু কোনেও নাহাঁহিলে, পেকেটা পেকেটি কৰি চবেই থাকিলে। কিন্তু যেতিয়া দুখীয়া মানুহটো পৰিল চবেই হাঁহিলে। ইয়াতে আমাৰ মানুহবোৰ তেনেকুৱা নহয় কাহিনী, হয়নে? এইখিনিতে আহকচোন, অফিচাৰ এটা যদি খাওঁতকৈ পৰে কোনেও বেছি নামাতে বা নাহাঁহে, মেকেটা মেকেটি কৰি থাকিব। কিন্তু দুখীয়া মানুহ এজন যদি হামুখি খাই পৰে, এই চবেই ইটিকিং কৰি হাঁহিব। এই দেশখনো তেনেধৰণৰ হয়নে? এখন গাঁৱত, আজি বহুত বছৰ আগৰ কথা কৈছোঁ, গাঁওখনত খুব চোৰ টাইপ বেছি হৈ গ'ল। বেছি হোৱাতে সকলোৱে এদিন মানে নামঘৰতে বহি সকলোৱে মিটিং পাতিছে আৰু যে আজি কি ব্যৱস্থা হ'ব গাঁওখনত, কাৰো খৰি থ'ব নোৱাৰে, বাহিৰত একো থ'ব নোৱাৰে, হয়নে? তেনেকৈ চবে কোৱা মতা কৰি আৰু সদৌ শেষত মানে ৰায় হ'ল যে এটা কথা কৰা যাওক। গাঁওবুঢ়াই ৰায় দিলে, আজিৰ পৰা যাৰ ঘৰত কোনোবাই যদি এটা চোৰ ধৰি দিব পাৰে, তেনেহ'লে চোৰটো ধৰি খুব মতে গৰু পিটনে এপিটন দিব ৰাইজে। দিয়াৰ পাছত ৰাইজৰ ওচৰত গোটাই দিব, ৰাইজে মানে বিচাৰ কৰি যি যাই জৰিমনা হয় হ'ব আৰু। এই প্ৰস্তাৱটো লেখিছে আৰু ইতিমধ্যে কেইটামান ল'ৰা হেঁপাই আহিছে নহয়, আহি মানে কৈছে, আহি গাঁওবুঢ়া দেউতা আমুকৰ ঘৰত নাৰিকল চুৰ কৰিলে নহয়, এতিয়া চোৰটোক বান্ধি থৈ আহিছোঁ বুলি কৈছে। তেতিয়া গাঁওবুঢ়াই কৈছে, এয়া প্ৰস্তাৱ মৰ্মে তোমালোকে এতিয়া যোৱা, সকলোৱে লগ লাগি এপিটন দিয়া, গৰু পিটনৰ এপিটন দি লাহেকৈ আমাৰ ৰাইজৰ মাজত লৈ আহা, আমি ৰাইজে বিচাৰ কৰিম। তেতিয়া এটাই আকৌ আগুৰি যাই পেলাই কৈছে কি, গাঁওবুঢ়া দেউতা আপোনাৰ সৰু ল'ৰাটোহে বুলি কোৱাৰ লগে লগে গাঁওবুঢ়া তেতিয়া কৈছে খবৰ কি, মোৰ সৰু ল'ৰাটো বোলে, আপোনাৰ সৰু ল'ৰাটো, খবৰদাৰ কোনেও তাৰ গাত হাত নিদিবি, নহ'লে গাঁওবুঢ়া পুতেক হ'লে কোনেও হাত নিদিবি, দুখীয়া ঘৰ ল'ৰা এটা হ'লে গৰু পিটন দিবি। এই আজিৰ দেশখন এনেকুৱা চলি আহি আছে। গতিকে আমাৰ দুখীয়া শ্ৰেণীৰ লোকসকল অকণমান সাৱধান হৈ ফুৰিব, যাতে আপোনাৰসকলে কোনো ৰকম চেকত নপৰে, কাৰণ দেশখন তাৰতুমৰ হৈ আছে, হয়নে? গতিকে সেই আজি কিমান যুগৰ কথা, গাঁওবুঢ়া ল'ৰা হ'লে গাত হাত নিদিবি, অন্য ল'ৰা হ'লে গৰু পিটন দিবি। হয়, গতিকে আজি এই কথাখিনি চিন্তা কৰি আজি মানে বটু বামুণে গৈ আগভেটি লৈ শিৱৰ ওচৰত মানে আগভেটি লৈছেগৈ গোবিন্দ।